গাইজ ৱেলকাম টু মাই টিপছ চেনেল ৰতন ব্লগ বন্ধুসকল আকৌ এটা নতুন ভিডিঅ'লৈ মই ৰতন লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আজি মোৰ ভিডিঅ'টো হ'ল কি আজি গতিকে আজি বিশ্বকৰ্মা পূজা আৰু বিশ্বকৰ্মা পূজাত আমাৰ কোম্পানীত পূজা কৰিব। গতিকে আমি এতিয়া গা চা ধুলোঁ আৰু গা চা ধুই আপোনালোকক দেখুৱাম কেনেকুৱাকৈ কি পূজা কৰে সকলোখিনি আপোনালোকক দেখুৱাম। সেইকাৰণে ভিডিঅ'টো শেষলৈকে চাই থাকিব, লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে সিমান আপোনালোকৰ বন্ধু বান্ধৱীৰ সৈতে মোৰ ভিডিঅ' শ্বেয়াৰ কৰিব আৰু আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। এতিয়া মই একদম ৰেডি হ'লোঁ পূজাত যাবলৈ আৰু আহিলোঁ এতিয়া পূজাত। আৰু ইয়াতে বহুত বৰষুণো দি আছে বৰ্তমান। আৰু এতিয়া ধীৰেন্দ্ৰ যায়গা আৰু এইটো জানেই সূৰ্য তিনিজন এতিয়া যাই আছোঁ আৰু আমাৰ বহুত লেটো হ'ল অলপ যোৱাত না লেট হৈ গ'ল না। আৰু চাওক এইটো কোম্পানী আমি কলনীৰ পৰা আহিলোঁ, বেক চাইডৰ এইটো কলনী, ইয়াৰ ৰুমৰ পৰা আমি আহিলোঁ এইটো কোম্পানী। আৰু চাওক বৰষুণ দি আছে অলপ বৰষুণ। আৰু ইয়াত ইমানকৈ ৰমক জমক কৰি পূজা নহয়, এনে সাধাৰণ কৰি পূজা কৰিব আৰু কেনেকুৱা কি কৰিব আপোনালোকক সকলোখিনি দেখুৱাম, চাই ল'ব। আৰু বৰষুণ পৰিছে চাওক আৰু বৰষুণ এতিয়া ডাঙৰকৈ বৰষুণ দিব ধৰিছে। আৰু এতিয়া আমি পালোঁহি গেট। চালোৱে हम लोग पूजा करने जा रहे हैं। पूजा नहीं, नारियल फोड़ने। हाँ वही नारियल फोड़ने। ये मशीन में कौन फोड़ा है? कौन है? देखो यहाँ पे कौन है? ये प्लान वाला है, ये दारा प्लांट है। इधर दो आवता नहीं। जो है तो क्या करोगे? खोल दिया ना। फोड़ो अरे वहाँ ये खोल के वहाँ तक गिरा दो जहाँ तक जाएगा। भगवान की ले पानी मार दिया जाना सबसे इसमें এতিয়া পূজা শেষ। এতিয়া সকলে এতিয়া প্ৰসাদ খাই আছে। চাওক সকলোৱে বৰ্তমান এতিয়া প্ৰসাদ খোৱাত ব্যস্ত। পূজা আমাৰ বেছি টাইম নালাগে, ইয়াতে পূজা জলদি হয়। क्या कर रहा है तू? भाई सुनो, अरे आवत नहीं एगो से ये मेरा फोटो कोई नहीं खींचा। এতিয়া চাওক তামাম বৰষুণ বাহিৰত আৰু ইয়াতে চব গেটত
একদম থিয় হৈ প্ৰসাদ খাই আছে বৰ্তমান বৰষুণৰ কাৰণে যাব পৰা নাই চাওক সকলে এতিয়া গেটত খাৰা হৈ প্ৰসাদ খোৱাত ব্যস্ত এতিয়া চাওক বাহিৰত বৰষুণ প্ৰসাদ খাই আছো এয়া দিছিল চিংৰা তাৰপিছত বুন্দিয়া লাৰু কল আৰু বন্ধু-বান্ধৱীসকল আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল আজি ভিডিঅ'টো কেনে পাইছে কমেণ্ট কৰি জনাব লাইক কৰিব শ্বেয়াৰ কৰিব আৰু যিমান পাৰে সিমান ভিডিঅ'টো আপোনালোকৰ বন্ধু-বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো টিং টাং কৰি বজাই দিব ধন্যবাদ